নমস্কাৰ আজি এখন ছুটি ছবি কৰিবলৈ আহিছোঁ মিষ্টাৰ ৰাজাৰ ছুটি ছবি তেওঁ লেটিবেটি মই অভিনয় কৰিছোঁ তাত অলপ আৰু লোকেশ্যনটো আপোনালোকক মই মোৰ মোবাইলৰ বেক কেমেৰা এবাৰ দেখুৱাই দিছোঁ আৰু সকলোকে এবাৰ চিনাকি কৰাই দিছোঁ যোৰহাটৰ সোণালী জয়ন্তী নগৰৰ ISBTৰ ওচৰত খৰাগৰুৱা গাঁৱত মোৰ লগৰ বন্ধু বিনোদৰ ঘৰত কৰি আছোঁ তেওঁ শ্বুটিঙত যিখিনি মুহূৰ্ত আমি মুহূৰ্তত শ্বুট লওঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু লোকেশ্যনটো এই হৈছে আমাৰ শ্বুটিঙৰ লোকেশ্যনটো চাওক খোৱা ধুনীয়াকৈ শাক পাচলি খেতি আৰু কাষতে এয়াৰপৰ্টটো আছে এইফালে চাওক কি সুন্দৰ লোকেশ্যন এইফালে এয়া পুখুৰী আছে দলং ফটোশ্বুট কৰিবলৈ ভাল এইবিলাক ঠাই এটা পূৰা গাঁৱলীয়া পৰিৱেশ শ্বুটিঙত আজি দেখুৱাম সকলোখিনি এয়া ঘৰখন শ্বুটিঙৰ অৱস্থা মেকআপ দি আছে এয়া মেকআপ দি আছোঁ মই হিৰ'ইনক নমস্কাৰ এখন নতুন ধুনীয়া হাস্যমধুৰ লগতে এটা খুব ধুনীয়া কাহিনীৰে পাৰিবাৰিকভাৱে আপোনালোকে সকলোৱে চাব পৰাকৈ আপোনাৰ ঘৰৰ প্ৰতিজন মানুহে চাব পৰা এটা কাহিনী লৈ আমি আহি আছোঁ আপোনালোকৰ মাজলৈ অহা ডিচেম্বৰৰ 15 তাৰিখে যাৰ নাম হৈছে লেটিপেটি আৰু এই লেটিপেটি ছুটি ছবিখন আপোনালোকে আমাৰ মিষ্টাৰ ৰাজা ইউটিউব চেনেলত চাব পাৰিব আৰু খুব ধুনীয়া ধুনীয়া অভিজ্ঞতাপূৰ্ণ আমাৰ যিসকল আৰ্টিষ্ট শিল্পী তেওঁলোকে আমাৰ সৈতে কাম কৰিছে আমাৰ লগত ৰাতুল আছে ৰাতুলে খুব ধুনীয়া অভিনয় কৰে আপোনালোকে হয়তো আগৰ অভিনয় চাইছে আৰু এইবাৰো মোৰ লগত ল'ব পাই মই যথেষ্ট সুখী হৈছোঁ আৰু বাকীসকল আৰ্টিষ্টো ভাল আমাৰ DOP আমাৰ যি জাষ্টিন তেওঁ যিখিনি কাম কৰিছে তো যথেষ্ট ভাল লাগিছে এই আমাৰ শ্বুটিঙৰ মুহূৰ্তৰ কামখিনি আৰম্ভ হৈছে আৰু অলপকৈ আমি শ্বুট ল'বলৈ আৰম্ভ কৰিম এই আমাৰ শ্বুটিঙৰ মুহূৰ্তৰ কামখিনি আৰম্ভ কৰিছোঁ আৰু লাহেকৈ আমি শ্বুটিংটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিম আৰু আজিৰ দিনটোত শ্বুটিঙত কি শ্বুট লওঁ আৰু কি হয় সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব শেষলৈকে এই ভিডিঅ'টো প্ৰথমটো শ্বুট আৰম্ভ হোৱা দেখাই আছোঁ আপোনালোকক থাকিবই নোৱাৰো বিনোদ আছে মিষ্টাৰ ৰাজা বিকি শ্বুট লৈ আছে শ্বুট লৈ থকা হৈছে তুমি বেছি ওপৰত আহিবা শুনা কাৰেক্ট অ'কে ৰ'বা কেমেৰা ৰোল থাকিব একশ্যন থাকিবা ৰ'ব বেছি দুখ পালে নেকি আহক ৰ'ব আহক সেইকাৰণে ডাইলগ আছে উঠক সেইকাৰণে কওঁ আপোনাক বুজিলোঁ অ'কে ৰেডি কেমেৰা ৰোল এণ্ড একশ্যন নব বেছি দুখ পালে নেকি নব মাৰা মোৰটো কেকাইছো দেখা নাই ধৰ সেইকাৰণে কওঁ কোমলীয়া দেহাটোক অকণমান আজৰি দিব বেছি কষ্ট নিদিব ডেকা স্ক্ৰিপ্টটো দি দিয়াচোন এইটো চোৱাচোন 2 নম্বৰ চিনটো তোমালোকে চোৱা
ৰূপালী দীপালী হৈছে তোমালোক দুজনী দীপালী হৈছে এই আমাৰ হেৰি ৰিচা আৰু ৰূপালী হৈছে তুমি মই দীপালী তুমি দীপালী তুমি ৰূপালী আৰু পুদুকনৰ ইয়াৰ ৰুলটো নাই কোন হৈছে এই আমাৰ হেৰি মাতা আকৌ দেখো আছে চোন লগতে আছে এটা কৰিব দিছো মই এণ্টিটো লৈ লওঁ এপিনে আহা ও মাই ডগ এপিনে আহা পঢ়াহি নমস্কাৰ শ্বুটিং হৈ আছে তাৰ মাজতে অকণমান মই বহিছোঁ মোৰ শ্বুট নাই বেলেগৰ আছে সেইকাৰণে যিমানটো পাৰোঁ মই সিমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাবলৈ পাব ইউটিউব চেনেল মিষ্টাৰ ৰাজা সোনকালে আহিছে লিটি বিটি ঠাইকণ সুন্দৰ আমাৰ যোৰহাটৰে খৰা গৰুৱা গাঁও মোৰ লগৰ বন্ধু বিনোদে ঘৰত কৰিছোঁ শ্বুটিংটো আপোনালোকে দেখি থাকিব আমি যিখিনি আজি শ্বুট ল'ম সকলোখিনি অলপকৈ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম স্ক্ৰিপ্ট কৰি আছে ৰাজাই এইফালে ৰাজীৱ এইফালে এডি আৰু এইফালে আমাৰ বিনোদে খানাৰ ব্যৱস্থা কৰি আছে এইফালে খানাৰ ব্যৱস্থা কৰি আছে ভাত হৈ গ'ল পাকঘৰত বনাইছে এই আমাৰ খানা ৰেডি হৈছে আৰু বিনোদে চকীলৈকে আনি আছে আৰু বিনোদ দাই বহুত সহায় কৰিছে তাৰ বাবে বহুত ধন্যবাদ বিনোদ দা ভাল লাগিল আপোনাৰ আহি আমাৰ কষ্টটো কমাই দিলে বহুত কষ্ট কমাই বন্ধু হ'লে ভাল লাগে এনেকুৱা হ'লে তোমাৰ নিচিনা হ'ব নালাগে খালি ভাল নহয় এইজনৰ নিচিনা হ'ব নালাগে এইজনৰ নিচিনা হ'ব লাগে অকল নিজৰ ভাগৰ কথা চিন্তা কৰে অকলে খায় হয় অথনি ডিম কেইটা খালা কৈ দিয়া দিন ভাল নাহিলে বেয়া দিন ওলেও খাইছে নহয় ভাল নাহিলে বেয়া আহিলে কাৰণে এও খাই থৈ দিলে খাইলে বেয়াবোৰ খাই দিলে 10টা ডিম খাইছে ধেমালি দি অকলে লাজ লগা নাই হ'ব দিয়া নেমুহে চিনেমেটিক চল লৈছে হাই বুলি কৈ দিয়া হাই দিবিয়াৰ কাই সেইফালে এখন আছে ধুনীয়া দিছে মানুহজনী কৈছ তোমাক কেনে দেখাব পাৰে মোক হয় ন দতাল হাতী বিলনীয়া ৰাজীৱ লাইভ নহয়তো লাইভ বুলি ভয় খাইছিলে চিনেমেটিক শ্বট প্ৰথমতে খোৱা দিয়াবিলাকক ঠিকছে বাবা তই কি কৰিছ পানী মগটো নিবলৈ আহিছিলোঁ যা ফুল মই যাওঁ দিয়া মই যাওঁ যাওক মই যাওঁ ফোনটো কৰোঁ এইটো অ'কে দিনৰ শ্বুটখিনি হ'ল এতিয়া আমাৰ নাইট শ্বুট আছে সেইখিনি কৰিম আৰু সকলোখিনি আপোনালোকক আমি দেখুৱাই আছোঁ ফুচুঙাটো বাহিৰতে থাকিলে লৈ আছো মই যি বুলি কোৱা তুমি তোমাৰ কমফৰ্ট খালি ডাইলগটো দিওঁতে এফালে চাই ক'বা মাথা বেয়া হৈ আছে মোৰ বঢ়িয়া এয়া আমাৰ ৰাতিৰ শ্বুটিঙৰ কাম চলি আছে সকলোখিনিয়ে বহুত কষ্টৰে আজি ৰাতিৰ শ্বুটিংখিনি কাম কৰি আছে শ্বৰ্ট ফিল্মখনৰ আৰু সকলোৱে নিশ্চয় চাব ইউটিউব চেনেল মিষ্টাৰ ৰাজা চেনেলকৈ সকলোৱে আমাৰ এই শ্বৰ্ট ফিল্মখন চাব লিটি পিটি ইতিমধ্যে আমাৰ শ্বুটিং শেষ হ'বই হ'ল এজন সৰু চাকৰ ৰবা দে মই কৈছো নিবা বেছি সপোন নেদেখিবি মনটোদা তই যিজনী আনিক নিজৰ কৰা সপোন দেখি আছ ইতিমধ্যে সেইজনী আনি বেলেগ ৰজাৰ জোঠা হোৱাৰ জাষ্ট ক'বলৈ অলপ চেষ্টা কৰা যিমানখিনিলৈকে পাৰা থুকা থুকিকৈ হ'লেও ক'ব ট্ৰাই কৰা বেছি সপোন নেদেখিবি মই এক্টিংটো পাছত কৰিম বেছি সপোন নেদেখিবি মনটোদা তই যিজনী আনিক নিজৰ কৰা
এয়া মই ৰাতিও কাম কৰি আছোঁ। এয়া ৰাজা আছে, বঢ়িয়া। আৰু আমাৰ আৰ্টিষ্ট ওলোৱাই নাই দেখোন, ক'ত আছে? এয়া সকলো চৰাকী আছে। এইফালে ৰাজা আৰু এইফালে বিনোদ। আমাৰ বিনোদ কিন্তু আজি মেইন দেই। বহুত কিন্তু আমাক আজি সহায় কৰিছে, সেইকাৰণে বহুত বহুত ধন্যবাদ। বিকি বিকি আপোনালোকৰ ধন্যবাদ থাকিলে। বিকি বিনোদ সহযোগিতা বন্ধু। হ'ব, তুমি এইটো কণ্টিনিউ থাকিবা।